ফুটিলে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ বৰ্তমান। আৰু এতিয়া ৰুমৰ পৰা গেটৰ পৰা বাহিৰ হৈ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পায় শেষত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আছোঁ খোজ কাঢ়ি আৰু এতিয়াতো সময় 1:07 গৈছে। মোৰ ক্লাছ আছিল 2 বজাৰ পৰা। ঘৰলৈ যাম কাৰণে অকণমান আগতে গুচি আহিলোঁ ক্লাছ কৰিবৰ কাৰণে। ক্লাছ আহি পালোহি আৰু ক্লাছ আহি পোৱাৰ পিছত অকণমান এনেই কেমেৰাটো লৈছোঁ আৰু এইফালে আকৌ এগৰাকীয়ে কেমেৰাটোত নিজৰ চেহেৰাটোকে ধুনীয়া দেখিছে আৰু তাই মোক কৈ আছিলে ইনষ্টাগ্ৰামত ৰিলছ এটা বনাই লওঁ। তাৰপিছত পূৰা প'ষ্ট দি আছে আৰু কেমেৰাটো হাতত লৈ পিনে তাই। আৰু এয়া আমি চানা খাব লৈছোঁ। চানা খাব এখিনি স্পেচিয়েল আৰু এখিনি মিক্সাৰ, মানে চব মিক্স আৰু দুইজনে খাই ক্লাছ শেষ হ'ল আৰু ক্লাছ শেষ হোৱাৰ পাছত ৰুমলৈ আহি আছোঁ। এতিয়া চানা খালোঁ, খাই মেলি আহিছোঁ আৰু জল্দি খোজকাঢ়িয়ে আহি আছোঁ। আৰু খোজকঢ়াটো স্বাস্থ্যৰ পক্ষে ভাল। ৰুমৰ পৰা ওলালোঁ, এয়া হেলমেট পিন্ধিলোঁ ঘৰলৈ যাবলৈ বুলি স্কুটিৰ ওপৰত উঠি বহি আছোঁ আৰু পূৰা মোক কাপলি মাৰি আছে এইকেইজনীয়ে। ঠিক আছে তেনেহ'লে ঘৰ পাই লওঁগৈ, তাৰপিছত লগ পাই আছোঁ। বাই আহিছে, বেমাৰী বাই বিদায় দিবলৈ আহিছে। বেমাৰ হৈ আছে মানে একেৰাহে স্কুটি চলাই আহি থাকিলে মানে হাতবিলাক বিষায় আৰু যিহেতু ঠাণ্ডা দিন সেইকাৰণে অকণমান এনেই ৰখি দিছোঁ দলংখনৰ ওপৰতে। আহি ঘৰ পালোহি আৰু ঘৰ পাই দেখিছোঁ চোতালত মৰণা মাৰি আছে আৰু একো শুনিয়ে নাপায় ট্ৰেক্টৰৰ শব্দত। আৰু এতিয়া 4:02 গ'ল আৰু মই ঘৰৰ পাছফালে আহি ল'লোঁ। আৰু এই আমাৰ আলু ৰুই থোৱা আছে, গছবিলাক মৰাই নাই, জীয়াই আছে। অকণমান খান্দিলে, অলপমান খান্দিলে। আৰু এইপিনে মূলা আছিলে, মূলা ফুলিলে। মানে ঘৰত অকণমান চব্জি কৰি থৈছে আৰু ঘৰত খাবৰ কাৰণে। আৰু এয়া বাগান আছিলে, বাগানবিলাক কলম দিলে। আমাৰ নহয় বাৰু বাগানখিনি, কোনে উঘালি থৈছিলে নাজানো এইখিনি আলু। আৰু মই অকণমান ওপৰতে গছজোপা জোকাৰি দিলোঁ, বেছি নাই যোৱা আলু, অলপমান আৰু এইবিলাক গুটি বেছি নাই। যিমানটো মানে আপতাল কৰিছিলে মানে আলুখিনিৰ লগত ইমানটো ফল ধোৱা নাই। আকৌ পুতি থৈ যাওঁ, নহ'লে গালি খাম। গালি পাৰাৰ আগতে আৰু চিঞৰি থকা চোতালত ধান মৰণা দি আছে। এফালে এয়া সোণটি দাদা আমাৰ, আৰু ইয়াত আমাৰ বাবা, আৰু ইয়াত বৰ্তা, আৰু এগৰাকী মানুহ লাগি আছে ধান মৰণা দিয়াত। মানে ডাঙৰকৈ দিছে সেইকাৰণে মানে 2খন ট্ৰেক্টৰ দৰকাৰ হৈছে আৰু। এইজনী আমাৰ একেবাৰে একদম ঘৰৰ হিৰ'জনী। আৰু এয়া 2 নম্বৰ ঘৰৰ ওচৰৰে। আগতে কৈছিল যে কি খবৰ ভালনে, হাই বুলি কৈছিল ন। হাই ফুট দিলে। ফুব যাবলৈ গটেজত ফুট ভৰাই থৈছে। এনেকৈ হাই কৈছে, হাই ছিঙি আছে, আপোনালোকে দেখিছেনে? হ'লে আকৌ আমাৰ দৰখিদাই লাই ছিঙিছে, যেনেকৈ মোক তাই ধৰি দিছিলে কেমেৰাটো, তেনেকৈ বোলে মই তাইকো অকণমান ভিডিঅ' কৰি দিব লাগে। সেইকাৰণে ভাবিলোঁ মই অকণমান তাইক কৰি থৈ দিওঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ। মই ৰখি দিলোঁ আৰু তাইকে ছিঙি পেলাই দিছোঁ। কিমান ছিঙে হৈ যাব আৰু নালাগে, বেছি হৈ যাব, ইমানকৈ নালাগে নহয়, হৈ যাব। এতিয়া লগ নেৰে তাই। শেষত মৰণা শেষ হ'লগৈ আৰু মায়ে এইবিলাক ধান চপাই আছে। এইখিনি বাৰান্দাত তুলি দিলে ধানখিনি, আৰু বাকীখিনি মায়ে চাফ চিকুণ কৰি